নমস্কাৰ বন্ধু বান্ধৱী সকল, পূজাছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ বৰপেটা বাঘৰলৈ ফুৰিবলৈ আহিছোঁ। ঘৰত নাই মই, আজি বাহঁতৰ গাঁৱতে ভেল পূজা আছে, তাৰে পূজাত এতিয়া যাম অলপ পাছত। আমি গোটেইখিনিয়ে প্ৰতি বছৰে পাতে বহাগৰ 6 তাৰিখে বাহঁতৰ ইয়াতে গাঁৱত বহুত ডাঙৰকৈ পাতে পূজাখন, মনসা পূজা হয়। এজনী মোৰ ভাগিন, হাই দি দিয়া। ইয়াৰ মনসা পূজা কেনেকুৱা হয় চাব, গাঁৱৰ চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈ। আহি আছোঁ এতিয়া আমি চাকি দিবলৈ। এইখন গৰখীয়া থান হয় ইয়াতে, তাতে আমি চাকি দিবলৈ আহি আছোঁ এতিয়া। গোটেই থানৰ ফ্ৰণ্টত আহি পাইছোঁ, সকলোৱে চাকি দি আছে দেখিছে। গৰখীয়া থানত শৰাই দি আহিলোঁ। এতিয়া আমি সেই ভেল পূজালৈ যাব ওলাইছোঁ গোটেইখিনি। ইয়াতে আকৌ তাতো শৰাই দিম। ইয়াতে প্ৰসাদ আছে, আকৌ কণীও দিয়ে ইয়াতে, কণী আৰু হেৰি দিয়ে, চেনি দিয়ে ইয়াতে। সেইখিনি লৈ পেলাই এতিয়া গোটেইখিনি যাব ওলাইছোঁ হেৰিলৈ, ভেল পূজালৈ। গৈ আছোঁ তালৈ এতিয়া। বৰষুণ পৰি গোটেই ৰাস্তা বোকা হৈ আছে ন। ইয়াতে ভেল পূজা হৈছে, মা মনসা দেৱীৰ পূজা। আহি পাইছোঁ তালৈ এতিয়া। আমি আহিছোঁ ইয়ালৈকে। এয়া পূজা, এয়া ভেল পূজাৰ ভেলখন, এয়া চাওকচোন ভেলখন। এয়া চাওকচোন ভেলখন, কি ভাল লাগিছে। মনসা দেৱীৰ পূজাই হয় এয়া, ভেলখন চাওকচোন। এতিয়া আমি ইয়াতে সেৱা কৰিবলৈ আহিছোঁ গোটেইখিনি। আমি সেৱা চেৱা কৰি লওঁ। আমি এইখনে ভেলৰ পৰা আমি যাব ওলাইছোঁ। এনে ভেলখন হয়, ইয়াৰ পৰা আমি যাওঁ। অলপ দেৰিকৈ আকৌ আহিম। এতিয়া ভেল উতৰাব অলপ পাছত, তাতে আহিছোঁ এতিয়া। দেখিছেনে দূৰৰ পৰা কিমান মানুহ। ভেল উতৰাৰ আগতে গাঁৱৰ গোটেইবোৰ ল'ৰাই পুৰা নাচ বাগ কৰি আছে। এয়া ভেল দাঙিছে, নদীত লৈ যাব এতিয়া। নদীত উতৰাই দিব।
পূজাৰ পৰা আহি পালোঁ আহিলে এতিয়া ঘৰ পালোঁহি চাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগে ক'ব যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া সকলোলৈ বাই বাই